গাইজ গুড মৰ্ণিং। এতিয়া আমি ৰাতিপুৱা সোনকালে শুই উঠি মানে আমি কলেজ গৈ আছোঁ, ঘাইটলৈ গৈ আছোঁ। দেৰিয়ে হ'লগৈ, আমাক 7টাতে মাতিছিলে, এতিয়া 8টা বাজিলে। আমাৰ আৰু সদায় লেট আৰু কলেজলৈ লেট, আজিও লেট, সাৰি নাপালোঁ। এতিয়া পাতকা চাতকালৈ আমি গৈ আছোঁ। তো হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলো বহুত ভালে আছে, মোৰো ভালে। আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এয়া হৈছে আমাৰ কলেজ যোৱা ৰাস্তা। দেখি ভয় নাখাব আপোনালোকে, একদম পূৰা ঘোৰ অৰণ্য। আমাৰ বাইদেউ কেনেকুৱা গৈছে নিচিনা কটক কটক চুলি, ঘিলা খোপা। ইজ দিছ ঘিলা খোপা অৰ নট? ধুনীয়াকৈ খোপা দিলো না বান্ধিবা। ডাইট পালোহি। এয়া আমাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, এয়া আমাৰ কেম্পাছ। এইখন হৈছে PTC। তহঁতৰ ইমান দেৰি যে কেলে? তহঁতৰ ইমান দেৰি যে বৰ্ণালী কেনেকৈ ওলাইছে? এতিয়া আহি পাই গ'লোহি। তিনিজনী লগৰ, সেইজনীতো আপোনালোকে চিনি পায় আৰু। সিহঁতি পাতাকা একদম পূৰা নিজে বনাই আনিছে, পূৰা মানে মিতব্যয় আৰু। কিমান কি বুলি ক'ম তোমালোকক এতিয়া, পইচা কথা চিন্তা কৰে মানে সিহঁতি বহুত। মোৰ ফ্লেগখন দেখা কিবা এটা কৰে আকৌ। মোৰ ফ্লেগখন भारत माता के भारत माता के वंदे वंदे भारत माता के ভিডিও দিবা। 15 আগষ্ট ৭৬তম স্বাধীনতা দিৱস মানে যোৱা এবছৰ জোৰা আমি ৭৫তম স্বাধীনতা দিৱস উদযাপন। This is our main building. Yeah, wallot sobe paint kori thori dise aro wall painting. Hello girls. Disa tuma porgakhon dekhai dia. Kora koi dia? Kora koi dia? আমিতো চব বহি আছো একদম গৰমত, জোল বৈ বহি আছো। আৰু আমি স্বাধীনতা দিৱস উপলক্ষে মানে এতিয়া আজাদী কা অমৃত মহোৎসৱ যিটো উদযাপন কৰা হৈ আছে, সেয়া আজি প্ৰথম দিনীয়া কাৰ্যসূচী। এতিয়া আমি চবেই ইয়াত সমবেত হৈছো। এতিয়া সমবেত সংগীত গাব, সমবেত হৈছো আমি চবেই। তাৰপিছত আৰু কিবা কিবি হ'ব আৰু আপোনালোকক দেখাই গৈ থাকিব। চেল্ফি আৰু চেল্ফি, অকল চেল্ফি আৰু তহঁতৰ ন সেইকাৰণে সময়বোৰ আবদ্ধ কৰি ৰাখিছে। ছাৰহঁত এইফালে পাঞ্জাবী কুৰ্তা পিন্ধি থকাজন আমাৰ প্ৰিন্সিপাল ছাৰ, তাৰপিছত এয়া প্ৰতিভা ছাৰ, এয়া কণ ছাৰ, তাৰপিছত এয়া বিচনী মাৰি থকাজন মনোজ ছাৰ। পাতাকা চব পাতাকা হৈ গৈছে আৰু আজি দেই। বহুত দূৰ আগুৱাই আহিছোঁ, তথাপিও এতিয়াও আমি স্বাধীন দেশৰ নাগৰিক হিচাপে আমাৰ বহুতখিনি দায়িত্ব কৰ্তব্য আছে। মই খোৱাটো মেইন বুট হালি জালি
यहाँ हर कदम कदम पे धरती बदली यहाँ की बोली मेरा रंगीला देश रंगीला रंगीला देश মজা देश रंगीला रंगीला देश मेरा रंगीला देश रंगीला रंगीला देश मेरा रंगीला देश আৰু তাৰেই সমান্তৰালভাৱে বৰ্তমান ভাৰতৰ শাসকীয় দলৰ চৰকাৰে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰিছে লগতে হৰ ঘৰ তিৰংগা কাৰ্যসূচী হাতত লৈছে যাৰ ফলত ভাৰতবৰ্ষৰ প্ৰতি ঘৰ মানুহতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব লাগিব আৰু মন কৰিবলগীয়া বিষয়টো হ'ল যে ঘৰে ঘৰে তিৰংগা শাসকীয় দলৰ চৰকাৰৰ এটা ভাল পদক্ষেপ কিন্তু মোৰ একান্ত ব্যক্তিগত অনুভৱটো হ'ল যে ভাৰতবৰ্ষৰ প্ৰতিজন মানুহৰেই একোখনকৈ ঘৰ হওক সেই কথাটো মই আজিৰ এই শুভক্ষণত বাৰুকৈ অনুভৱ কৰিছোঁ নীলিমাকা খতুৰিছে বিজয় নিশান বুকুৱে বুকুৱে বাজিছে আজি স্বাধীনতাৰ গান বাদাম দিলে আমাৰ এতিয়া আমি উপভোগ কৰি আছোঁ নাচ বাগ আৰু পূজাৰী নাচ আমাৰ অনুভৱ अंगारों में जिस्म जलाया है तब जाके कहीं हमने सर पे एक केसरी रंग सजाया है ये वतन आबाद रहे तू आबाद रहे तू ये वतन वतन मेरे आबाद रहे तो ये वतन वतन मेरे आबाद रहे तो मैं जहाँ रहूँ जहाँ मैं याद रहे तो ये वतन मेरे वतन ये वतन मेरे वतन वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम यहाँ बहसत जहाँ देख लिया है कभी भी तेरे जैसा कोई नहीं है सो दिन दुनिया घुमा है नहीं कहीं तेरे जैसा कोई नहीं मैं गया जहाँ बस तेरी याद थी जो मेरे साथ मुझको करवाती रुलाती सबसे प्यारी तेरी सूरत प्यार है बस तेरा प्यार ही माँ तुझे सलाम माँ तुझे सलाम मामा तुझे सलाम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम सारे जहां से अच्छा हिंदुस्ता हमारा हमारा सारे जहां से अच्छा हम बुलबुले इसकी ये गुलसिता हमारा हमारा सारे जहां से अच्छा ओ नूरा पुनर दे ओ मुर्सी कोनी दे मेरे खून होना मेरे खून हो
ঠিকনা এখন মৰমৰ দেশ ও মোৰ খুৰীয়ামাক অসমৰ সুদিমা পৃথিৱীৰ কতো বিচাৰি জনমটো নোপোৱা কৰিলেও পায় ও মোৰ উপজাতি ऐ मेरी ज़मीं अफ़सोस नहीं जो तेरे लिए सादर्द से महफूज रहे तेरी आन सदा चाहे जान मेरी ये रहे न रहे আহি গ'লো এতিয়া পুৰা বৰষুণ দিছে আৰু বৰষুণ দিবলৈ আৰম্ভ কৰিছে যেনে তেনে ৰুম পাইছোহি এতিয়া আৰু কাম এটা আছে চাৰিআলি যাব লাগিব তাৰপাছত আৰু সেয়াই আৰু আজি Cigarette